জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অৱশেষত খুৰাকে সোণতৰ ঘৰত টকা দিবলৈ আহিব আৰু ৰত্নৰ এই সকলোবোৰ কথা গম পাই খুৰাকে বহুত বেয়াকৈ ক'ব আৰু তেতিয়া সোণৰ বহুত বেছি বেয়া লাগিব আনফালে আপোনালোকে দেখিবলৈ পাব শেৱালীয়ে সোণক আপুনি যদি মোক পত্নীৰ মৰ্যাদা দিব নোৱাৰে কিন্তু মোক ঘিণ নকৰিব এই বুলি ক'ব আৰু তেতিয়া সোণৰ বহুত বেছি খং উঠিব আৰু এতিয়াই যে মোৰ ওচৰৰ পৰা আঁতৰি যোৱা আৰু ঘৰৰ পৰা ওলাই যোৱা এই বুলি ক'ব আৰু সেইবাবে আপোনালোকে আহিবলগীয়া খণ্ডটিত দেখিবলৈ পাব শেৱালী অৱশেষত ঘৰৰ পৰা ওলাই যাব আৰু শেৱালী ঘৰৰ পৰা ওলাই যোৱাৰ পিছত সোণৰ বহুত বেছি বেয়া লাগিব মোৰ সুখ বিচৰা ছোৱালীজনীক মই এনেকৈ দুখ দিব নালাগিছিল এই বুলি ক'ব আৰু তেতিয়া পাজিয়ে সোণক দেখিলানে তোমাৰ মনতো যে শেৱালীয়ে নিজৰ জাগা বনাইছে আৰু সেইবাবে যে তোৰ এতিয়া বেয়া লাগি আছে এই বুলি সোণক বুজাব এতিয়া বাৰু সোণে শেৱালীক ঘূৰাই লৈ আহিবনে জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটি ইফালে আপোনালোকে দেখিবলৈ পাব সোণৰ ককায়েকে এই সকলোবোৰ কথা গম পাই স্বামী আৰু স্ত্ৰীৰ মাজত যে কাজিয়া হয়ে সেই বুলি ঘৰৰ পৰা ওলাই যাব দিব লাগেনে এই বুলি কৈ বহুত বেছি খং কৰিব এতিয়া বাৰু সোণে কি কৰিব গতিকে সুৰুজমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক বহুতেই বেছি ভাল লাগিব আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মই ভিডিঅ'বোৰ আপলোড কৰাৰ আগতে আপোনালোকে আগতীয়াকৈ চাবলৈ পাৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।